202 সেইটো চবেই কৰে মই এটা বাজি মোবাইলটো বেয়া নহয় কোনোবাই গিফ্ট দিছিলে বহুত দামী হয় এতিয়া দামটোৰ কথা যদি অকণমান টকা পইচা পালে খৰিটো ভালকৈ আমাৰ আপুনি সেই গম নাপাৰটো লৈ ল'ব আমাৰটো লৈছোঁ হেল্ল' মই সেইদিনা লাষ্ট ৰেকৰ্ডিং মোৰ ষ্টুডিঅ'তে হ'ল 31 তাৰিখৰ দিনা তাৰপিছত মই মুম্বাইলৈ গুচি গ'লোঁ তেতিয়া মই দাদাক কৈছিলোঁ যে এইবাৰ আপুনি শ্যাম কানু মহন্তৰ এই প্ৰগ্ৰেমটোত যাব নালাগে কাৰণ কিয় এই নৰ্থ ইষ্ট ফেষ্টিভেল আপোনাৰ প্ৰত্যেকবাৰে গণ্ডগোল হয় তাৰপিছত তেওঁ ক'লে যে হেৰি মইতো নৰ্থ ইষ্টখনক মই নগ'লে কোনে ৰিপ্ৰেজেণ্ট কৰিব অসমখনক কোনে হেৰি কৰিব তেওঁ সেই তেনেকৈ কয় তাৰপিছত মই ক'লোঁ তেনেহ'লে চাই লওক আপুনি কিন্তু মই নোযোৱাতে কাৰণ কি আপোনাৰ আমি যেতিয়া গান ৰেকৰ্ডিং লৈ আছোঁ তেতিয়া গম পাই নহয় 1 মাহৰ পিছত 1 মাহৰ আগত তেওঁ টিকটক গানটো গাইছিলে সেইটো হিট এটা হোৱা গান তাৰপিছত 1 মাহৰ পিছত তেওঁ গান গাইছে মানে ইমান দিন গান গাবই পৰা নাছিল তাৰপিছতে তেওঁ গান গালে 2টা গান গালে বহুত সময় কথা পাতিছোঁ সেইদিনা কিবা এটা মুখ লগাই থৈ গ'ল মানুহজনে বেলেগ ধৰণৰ কথাবিলাক আমি আলোচনা কৰিলোঁ চবকে ভাল সেইদিনা চবকে ভাল তাৰপিছত মই গুচি গ'লোঁ মুম্বাইলৈ আহি লগ নাপালোঁৱেই মানুহজনক তেওঁ গ'ল বুলি ক'লে তাৰপিছত মই দীপকেশ বৰগোহাঁই তেওঁ আমি একেলগে কাম কৰোঁ তেওঁ জুবিনদাৰ লগত বাদ্যসংগত কৰে মই বোলো আপোনালোক নগ'ল নেকি কৈছে যে অকলে শেখৰ আৰু সিদ্ধাৰ্থে গৈছে বাকী নিয়া নাই মিউজিচিয়ান নিয়া নাই এবাৰ তেওঁলোকৰ লগত গ'ল এতিয়া কালিতো এটা ধুনীয়া ভিডিঅ' চবে চাইছে তেওঁ গান গাই আছে সেই মানুহজনে আজি কোনে কি কাৰণত লৈ গ'ল তেওঁ সাগৰত ক্ৰুজত লৈ গ'ল তাতে আকৌ এইবিলাক কৰিব দিলে কৰি কিনে তেওঁ পানীত যোৱা মানা আছিলে ডক্টৰে বাৰে বাৰে কৈছিলে কাৰণ কিয় মানুহজন ইমান এটা সুস্থ নহয়তো এনেকুৱা চিজাৰ এটেক টাইপৰ এনেকুৱা ইমান এটা ডাঙৰ বেমাৰত আক্ৰান্ত হৈ আছে তেওঁক কেয়াৰ ল'ব লাগে তেওঁক মানে যি ধৰণে ৰাখিব লাগিছিলে আমি অসমবাসীয়ে আমি ৰাখিব নোৱাৰিলোঁ কোনেও নোৱাৰিলে আচলতে আৰু ওচৰত থকা মানুহখিনি আমি কোনেও নোৱাৰিলোঁ জুবিন দাক আমি যি ধৰণে আমি ৰাখিব লাগিছিল তেওঁ মই বাৰে বাৰে সদায় এটা কথাই কওঁ যে তেওঁ অসমৰ সম্পদ আছিলে কিন্তু এই সম্পদটোক আমি সংৰক্ষণ কৰিবলৈ নোৱাৰিলোঁ আমি তেওঁক যদি তালৈ লৈ গৈছোঁ কিন্তু তেওঁক একদম ধুনীয়াকৈ ৰাখিব পাৰিব লাগিছিলে তেওঁক এনেই এজন সাধাৰণ মানুহৰ নিচিনা সেই সাগৰত নামিব দিলে আৰু ইয়াত সম্পূৰ্ণ দুখ শ্যাম কানু মহন্তৰ আছে নিজৰ লাভৰ বাবে নিজৰ মুনাফা আদা কৰিবলৈ গৈ চৰকাৰৰ ধন এনেই অপচয় কৰি কিনে এইবিলাক ক'ৰবাত কেতিয়াবা থাইলেণ্ড ক'ৰবাত কেতিয়াবা ছিংগাপুৰ এইবিলাকত এই নৰ্থ ইষ্ট ফেষ্টিভেল পাতি কি লাভ হৈছে আজি উত্তৰ দিব লাগিব শ্যাম কানু মহন্তই আৰু শ্যাম কানু মহন্তই যেতিয়ালৈকে উত্তৰ নিদিয়ে তেতিয়ালৈকে অসমৰ ৰাইজে শ্যাম কানু মহন্তক আমি জুবিন অনুৰাগীয়ে শ্যাম কানু মহন্তক আমি ৰেহাই নিদিওঁ কাৰণ কিয় তেওঁ নিব নালাগিছিল আৰু তেওঁ নিছা তুমি যিখিনি জুবিন গাৰ্গক নিবৰ কাৰণে যিখিনি প্ৰট'কল লাগে সেইখিনি কিয় তুমি কৰিব নোৱাৰিলা জুবিন গাৰ্গ কি হয় সেইটো তুমি কি অনুভৱ কৰিব নোৱাৰা আৰু কিয় প্ৰত্যেকটো অনুষ্ঠানত যে জুবিন গাৰ্গ যাবই লাগিব বুলি কি কথা আছে এতিয়া তেওঁ নাই যেতিয়া আমি সকলো শেষ আমি সকলো শেষ মানে জুবিন গাৰ্গে আমাৰ প্ৰাণ আছিলে আৰু আমি কি কৰিম মানে আমাৰ কি হ'ব আমি একো মানে ক'বলৈ ভাষা নাই কিন্তু মই অনুৰোধ কৰিছোঁ ভাৰত চৰকাৰখনক অসম চৰকাৰক যে জুবিন দাক সোনকালে আনি দিয়ক আমাক লাগে আৰু মই এটা অনুৰোধ কৰিছোঁ জুবিন দাক লৈ যাতে কোনো ৰাজনীতি নকৰে জুবিন দাক আমি 3 দিন 4 দিন যিমান দিন ৰাখিম সমজুৱাভাৱে ৰাজহুৱাকৈ ৰাখিব ইয়াত চৰকাৰৰ হস্তক্ষেপ নালাগে চৰকাৰে কৰক জাতীয় দল সংগঠন সকলো আহক গোটেই অসমৰ ৰাইজে ৰাজহুৱাকৈ যাতে জুবিন গাৰ্গক এই লাষ্টৰ সময়খিনিত পায় যাতে কোনেও হস্তক্ষেপ কৰি কিনে যিখিনি জুবিন গাৰ্গক ভাল পোৱা মানুহখিনিক যাতে কোনেও খেদি নিদিয়ে কাৰণ কিয় এই জুবিন গাৰ্গক লগ ধৰিব আহিলে কোনোবাই কেতিয়াবা গটা মাৰে কোনোবাই এইবিলাক বহুত খুব আছে কিন্তু আজি যিবিলাকে গটা মাৰিছিলে জুবিন গাৰ্গক কিয় আজি ভালকৈ ৰাখিব নোৱাৰিলে আজি বহুত কথা ক'বলৈ মন আছে কিন্তু এতিয়া এইবিলাক কথা কোৱা মন নাই কিন্তু মই এটাই কওঁ জুবিন দাক লৈ কোনো ৰাজনীতি কৰিব নোৱাৰে আমি চৰকাৰখনকো অনুৰোধ জনাইছোঁ আনি দিয়ক আপোনালোকৰ সেইখিনি পাৱাৰ আছে
চাৰ্টাৰ্ড ফ্লাইট বুক কৰি জুবিন দাক অতি সোনকালে আনি দিয়ক। যদি 2 দিন 3 দিন লগাই কিন্তু আমি সেইখিনি ক্ষমা নকৰিম। আমি অনুৰোধ কৰিছোঁ, হাত জোৰ কৰিছোঁ নৰেন্দ্ৰ মোদী চৰকাৰখনক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, যে জুবিন দাক আমাক সোনকালে লাগে। প্ৰশ্ন এটা হৈছে জুবিন দাৰ যিটো অসুস্থ দেহা আছিলে, তেওঁক যিহেতু চিকিৎসকৰ পৰামৰ্শ তেওঁ মেডিচিন খাইছিলে আৰু এনেকুৱা সময়ত তেওঁক ছিংগাপুৰত নি তেওঁক স্কুবা ডাইভিং কৰাইছিলে। তেওঁ ইচ্ছা কৰিব পাৰে, কিন্তু তেওঁক বাধা দিয়েও কিয় দিয়া তেওঁৰ লগত থকা যিসকল লোক আছিলে, যিসকলে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে। হয়, সেইটোৱে ডাঙৰ কথা। যিদিনা তেওঁ যাম বুলি কৈছিল, মোৰ তাতে লাষ্ট ৰেকৰ্ডিং মোৰ ষ্টুডিঅ'তে হৈছে সেইদিনা 31 তাৰিখৰ দিনা আমি গান গাইছে, তাৰপিছত মই মুম্বাই গৈছোঁ। তেতিয়াই মই কৈছোঁ তেওঁক, মানে তেওঁ মই ভাগৰটো মই দেখিছোঁ, মই অনুভৱ কৰোঁ। আৰু জুবিন দাক হৃদয়ে আমি মানে ভাল পাওঁ, হৃদয়ে অনুভৱ কৰোঁ যে মানুহজন ক'ৰবাত কিবা এটা মনটো বেয়া হৈ আছে, ক'ৰবাত তেওঁ কিবা এটা ভাগৰুৱা, অলপ যেন তেওঁ মানে সুস্থ ইমান নহয়। মই কৈছোঁ দাদা আপুনি এবাৰ শ্যামকানু মহন্ত প্ৰগ্ৰেমত যাব নালাগে, যে ছিংগাপুৰ যাব নালাগে, নৰ্থ ইষ্ট ফেষ্টিভেলত যাব নালাগে। তেতিয়া তেওঁ ক'লে যে কি, যে মই নগ'লে নৰ্থ ইষ্টখনক কোনে ৰিপ্ৰেজেণ্ট কৰিব, কোনে হেৰি কৰিব, মই নগ'লেচোন নৰ্থ ইষ্ট ফেষ্টিভেলে নহ'ব। আৰু মানে সেইবিলাক কথাৰ কাৰণে মানুহজন এতিয়া লাষ্ট মুহূৰ্তত বোলে তেওঁ যাবলৈ ইমান ইচ্ছা নাছিল, কিন্তু ৰৈ ৰৈ বিনালে চিনেমাখনত তেওঁ পূৰা কামত সোমাই পৰিছিলে। কিন্তু জোৰ কৰি লৈ গৈ কিনে তেওঁক সেই আলৈ এঠানি কৰিলে। তেওঁ যিধৰণে ৰাখিব লাগিছিল, জুবিন গাৰ্গ অসমৰ এটা সম্পদ, গোটেই জাতিৰ, অসমীয়া গোটেই অসমখনেই জুবিন গাৰ্গ। আজি তেওঁক যদি সংৰক্ষণ কৰিব নোৱাৰিলে, ইয়াতে চবৰে দুখ আছে। শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলত দুখ আছেই। মই সুপাষ্ট কৰিছোঁ